ये मैं बना रहा हूँ आलू का साथ फूलगोभी का साथ मटर का साथ सब मिक्सिंग झोल जुई में बना रहा है इसलिए धुआं थोड़ा ज़्यादा है Good morning from my home. Hello everyone. Welcome back to my YouTube channel. I'm the vlogger. আজি এটা নতুন ব্লগছ again আপোনালোকক গাইজ স্বাগতম জনাইছোঁ ৰাতিপুৱাই আহি পেলাই এজন ছাবস্ক্ৰাইবাৰ বিকাশ ভাই আৰু বিকাশ ভাইৰ লগত অলপমান বোলে ইয়াৰ গাহৰিৰ পোৱালিকেইটা কিবা অলপ প্ৰব্লেম হৈ আছে তাকে চাবলৈকে গৈ আছোঁ এতিয়া গাইজ কি ক'বা এই মজা ঠিকে আছে আৰু এয়া বিকাশ ভাইৰ গ্লেমাৰত গ্লেমাৰ হৈ গৈ থাকোঁ বিকাশ ভাইৰ ফাৰ্ম হাউচলৈকে তো গাইজ ভিডিঅ'টো আপোনালোকে এনজয় কৰক ফাইনেলি আহি পালোঁ বিকাশ ভাইৰ ফাৰ্ম হাউচ আৰু ফাৰ্ম হাউচখন এবাৰ আপোনালোকক দেখাম আৰু গাহৰিক তুমি কি কি ফিড ইউজ কৰা মই মাকৈ গুড়া পিক ফিড চাপৰ মল দি অলপ ধুনীয়া হৈ আছে মানে গাহৰিৰ পোৱালিখিনি গঠন ধুনীয়া হৈ আছে মই সেইকাৰণে তোমাক কৈছোঁ ভাল ফিড সদায় ইউজ কৰিবা তো ৰিজাল্ট ভাল পাবা নিশ্চয় একবাৰ বিকাশ ভাইৰ ফাৰ্ম হাউচখন দেখাব চেষ্টা কৰিছোঁ আৰু ওচৰত আছে বেহাৰ খেতিৰ অলপ চিনেমেটিক প'ষ্ট আপোনালোকক দেখাই আছোঁ গাইজ তো ভিডিঅ'টো এনজয় কৰক আৰু প্ৰথমতে লগ ধৰোঁ আপোনালোকক চিনাকি কৰি দিওঁ বিকাশ ভাইৰ ফাদাৰ এজন ভাল ফাৰ্মাৰ বলক চাওক এতিয়া খুৰাই তুলি আছে বেহাৰ আৰু এইফালে চাওক মজা আছে পুৰা খানা হৈ আছে এইটো আমাৰ কুৰ্মা আৰাই খানা বনাইছে কুৰ্মা খানাত কি আছে আজি মাছ মাংস দুটাই আছে পুৰা হেভি খানা মানে কি ক'ব আৰু এইফালে 1 2 3 গো ষ্টাৰ্ট এই চাওক এইফালে বিকাশ ভাইৰ ফাৰ্ম হাউচত ধুনীয়াকৈ বেহাৰ তুলি আছে আমাৰ কিমান টাইমৰ পৰা তুলি আছে বেহাৰ এই মজা আৰু এইফালে গাইছ মজা লওক এটা ধুনীয়া নেচাৰেল ক্লিক আৰু এটা মাল দেখাই আছোঁ গাইছ আপোনালোকক মালটো চাই লওক এইটো মানে পথাৰত চৰাই চিৰিকটি নাহিবৰ কাৰণে বেহাৰ নাখাবৰ কাৰণে এইটো মাল দিয়া হয় এইটো মই ডান্টেড বুলি জানো কিন্তু খুৰী কি কয় এইটোৰ নামটো কি বেহাৰ ৰক্ষা এইটো খুৰাই বনাই থৈ দিছে আমাৰ অলপমান ধেমালিৰ মাজেৰে গাইছ আগবাঢ়িছোঁ আকৌ আগলৈকে আৰু এয়া ফাৰ্ম হাউচত কবি খেতি লগাইছে আৰু ফাৰ্ম হাউচত চাওক একদম সতেজ কবি এয়া কবি লাগিলে আপোনালোক কণ্টেক্ট কৰিব বিকাশ ভাইক আৰু এইফালে এইটো কি বিকাশ পা নহৰু আৰু খুৰা সুধো এবাৰ ফাৰ্ম হাউচত কি কি খেতি আছে খুৰা কেইবিঘামান খেতি কৰিছে বেহাৰৰ 3 বিঘামান আছে 3 বিঘা আৰু এইফালে কি কি খেতি আছে চাইডত কবি আছে আলু আছে নহৰু আছে বেঙেনা আছে বিলাহী মই নালাগে তাৰমানে চব ঘৰতে আৰু খাদ্য খুৰা কুৰ্মা খাব পাম বুলি এফালে গুৰুত্বই দিয়া নাই নেকি আৰু এইটো আগ্ৰা আলু খুৰাই ৰুইছে নতুনকৈ কিমান দিনমান হ'ল খুৰা এইটো ৰুব এমাহ আৰু এইফালে মূলা এইবিলাক এতিয়া মূলা আছে বেঙেনা আছে ধনিয়া পালেং একদম চব খেতিয়ে ইয়াতে আছে আৰু এয়াই বিকাশ ভাই এডুকেটেড ফাৰ্মাৰ পঢ়া শুনা কৰি কোনো ধৰণৰ চাকৰিত মাথা নামাৰি কৃষি প্ৰকল্পৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে আৰু এইখন হৈছে বিকাশ ভাইৰ ট্ৰেক্টৰ আৰু ভিতৰৰ ফালে সোমাই যাওঁ অলপমান আৰু এইজনী মোৰ পৰাই ব্ৰীড আনিছিলে গাহৰিৰ প্ৰথমবাৰতে 10টা পোৱালি দি দিলে চ' অলপমান খিনাই আধা মৰা দি আছে মানে গাহৰিজনী তো আৰু এইফালে এজনী আছে এইটো নতুনকৈ পোৱালি দিছে
পিগলেট মোটামুটি 6টা পিগলেট বৰ্ণ কৰিছে ফাৰ্ষ্টবাৰত। তো ৰিজাল্ট ফাটাফাটি আৰু বিকাশ ভাইৰ। আৰু বিকাশ ভাইৰ ফাৰ্ম হাউচৰ পৰা ওলাই দিলোঁ। কি ধুনীয়া প্লেন কৰিছে খেতিৰ, আপোনালোকে দেখি পালে। তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব, আপোনালোকে আশীৰ্বাদ এটা দি দিব বিকাশৰ যাতে ভাল হয়। তো এইফালে চাওক আমাৰ আৰু এই পাৰ্টনাৰহঁতে ধুনীয়া কাম কৰি আছে। এইফালে লক্ষ্যতা আছে, হেঙাৰ বেৰা কাম চলিয়ে আছে আমাৰ। তো তালৈকে এবাৰ যাব চেষ্টা কৰিছোঁ গাইজ। পাৰ্টনাৰ পাৰ্টনাৰ কি লাইন পিছে? লাইনটো বিৰাট ভাল। এইটো এতিয়া যে ইয়াতে কি কৰা হ'ব? ইয়াতে তাৰমানে নতুনকৈ মাটি উঠাব গৈছে ইয়াতে ভেন্দি হা আৰু মালভোগ কলৰ পুলি আচ্ছা আৰু বকুল ঝলাৰ গাছ আৰু বহুত ধৰণৰ নেচেৰা, জিকা, একদম বিভিন্ন ধৰণৰ খেতি ইয়াত হ'ব তাৰমানে। খেতি। আচ্ছা, আৰু এইবিলাক যে হেঙাৰ চেঙাৰ বেৰা কৈছে ছাগলী গৰুৰ তাৰমানে উৎপাদনৰ কাৰণে মেইনলি। গৰুৰ উৎপাতৰ কাৰণে হেঙাৰটো বেৰা যাই আছে। আচ্ছা অঁ, ঠিক আছে। মামা কেনেকুৱা চলি আছে পিছে? একদম মামা মেইন। লক্ষ্যতা ঠিকে আছে না? বঢ়িয়া। আৰু এতিয়া যাব লাগিব মই ফাৰ্মত, অলপ পানী চানী মাৰিব লাগিব। একদম কালিৰ পৰা কাৰেণ্ট নাছিলে, ত' একদম ফাৰ্ম হাউচটো পূৰা গান্ধু হৈ আছে। ত' অলপমান পানী মাৰি দিওঁ তাতে ফাৰ্ম হাউচত। পানী মাৰিলেতো নহ'ব, এই চুচটো দি ল'ব লাগিব। এই চুচটো দি ল'ব অলপমান গাহৰিৰ ফাৰ্মটো চাফ চিকুণকৈ ৰাখি থ'লে গাইজ বেমাৰ আজাৰবিলাক কম হয়। গাহৰিৰ বেমাৰবিলাক নালাগে। চব পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিব লাগে সদায় ফাৰ্মত, আৰু ৰেগুলাৰ পানী মাৰিব লাগে। মই যোৱাকালি মানে আমাক ইয়াতে কাৰেণ্টটো কাটি থৈ দিছিলে, কিবা এডাল গছৰ ঠানি পৰি তাঁৰ এডাল দি দিছিলে। সেইকাৰণে যোৱাকালি পানী মাৰিব নহ'ল, একদম বহুত গান্দু হৈ গৈছে। ইয়াতে ফেনখন আহিব নোৱাৰা হৈছে। ত' অলপমান পানী মাৰা কাৰ্য চলি আছে গাইজ। গাহৰি উপায় বেজাই আগে বাপ বাপ কিমান হাগিছে চাওক। এনেকুৱা একদিন পানী মাৰা নাই, মোটামুটি 10-15 কিলোমান ঘণ্টাত কিজানি 1 কিলোমান হাগেই নেকি গাহৰিয়ে। অলপমান চাফা কৰি থওঁ, পৰিষ্কাৰ পৰিচ্ছন্নতাত থাকিলে গাহৰিৰ বেমাৰ চেমাৰগিলা অলপ কম হয়। চ' মাৰি আছোঁ বৰ্তমান পানী। তো সেইফালে ৰেডি হৈ আছে গাহৰিৰ ফিট। আমি খালেতো নহ'ব না, গাহৰিকো খুৱাব লাগিব, গাহৰি মেইন। আৰু এই মই যাব ওলালোঁ আইতাক লৈ মেডিকেললৈ। আইতাই মানে অসুখটো ভালে পোৱা নাই। এইটো আইতা স্কাপ চিস্কাপ একদম ঠাণ্ডাতে উৰি লৈছে, আৰু আইতাৰ বোলে মূৰটো ঘূৰাই থাকে আৰু গাটো অলপমান দুৰ্বলটো ইলাজ কৰিবলৈকে বলক মেডিকেল। আৰু পাই গ'লোঁ ফাইনেলি ডক্তৰৰ চেম্বাৰ, আৰু এইটো আইতা। আৰু আইতাৰ পিছত মই ৰখি আছোঁ আইতাৰ বডিগাৰ্ড হৈ। ডক্তৰৰ তাত আৰু পেচেণ্ট 3টামান আছে, তাৰ পাছত আইতাক চাব ডক্তৰে। আৰু ডক্তৰে চাই উঠি এতিয়া লেবৰেটৰী টেকনিচিয়ানে উলিয়াই আছে আইতাৰ ব্লাড। আৰু আইতাক মোটামুটি 3-4টামান পৰীক্ষা কৰিব দিছে। পৰীক্ষাকেইটা কৰাৰ পাছতহে মেডিচিন দিম বুলি কৈছে। তো এতিয়া পৰীক্ষাকেইটাৰ ৰিজাল্ট অহালৈকে ৱেইট কৰি আছোঁ। আৰু আহি পালোঁ ঘৰত। আইতাৰ মানে গাটো খুব বেয়া মা। এতিয়া মা আইতাক মোটামুটি 5টামান পৰীক্ষা কৰিব দিছে। 5টামান পৰীক্ষা কৰিব দিছে। 5টা এই CBC কিবা কিবি দিছে আৰু ব্লাড পৰীক্ষা। আৰু এবাৰ গাইজ পাৰ্টনাৰহঁতে হেঙাৰ বেৰা কাম চলিয়ে আছে, হোৱায়ে নাই। তো বলক এবাৰ হেঙাৰৰনো কিমান আগবাঢ়িছে চাই আহোগৈ। কিমান বেৰা হ'ল পিছে? হেঙাৰ বৰ্তমান এতিয়া একফালৰ পৰাই বেৰা হৈ গৈছে। এইবিলাক পাৰ্টনাৰে হেঙাৰ বেৰি বেৰি মানে মই আইতাক লৈ যাই মেডিকেলৰ পৰা আহি পাওঁ মানে এইফালে আধা আধি শেষে কৰিছে বেৰি। মানে এতিয়া গছ পুতি আছে এইফালে।
ইপিনে দুইজনে বেৰি আছে। আৰু এইফালে চাহটো খাই লওঁ এতিয়া। চাহখিনি খাই লওঁ। চাহ লৈ আহিলোঁ মানে মই। এওঁলোকৰ হ'ল গাখীৰ চাহ, মোৰটো হ'ল লাল চাহ। আমি গাখীৰ নাখাওঁ। এইটো পাৰ্টনাৰে মানে হেৰি নাখায়, গাখীৰ চাহ আমি নাখাওঁ। লাল। এই এওঁলোকে গাখীৰ খায়। গাখীৰ খাব নাপালে ইহঁতৰ বল শক্তি কম। আৰু মইতো চাহ নাখাওঁৱে, মই খাই লওঁ অলপ পানী জল। আৰু ৰাস্তাৰে আহি থাকোঁতে হঠাতে লগ পালোঁ দিগন্ত ভাই, একদম 360 কিঙৰ ঘৰত এতিয়া আহি একদম চাই লওক ঠাণ্ডাৰ প্ৰকোপত আহি পূৰা জুইৰ ৰুমাল লৈ আছোঁ এতিয়া। এইফালে জুই কাষত বহি দুয়োটাই এখন ফকতীয়া মিটিঙৰ আয়োজন কৰি আছিলোঁ, আৰু এইফালে মিটিঙৰ আয়োজন কৰি থাকোঁতে এইফালে দেৰিয়ে হৈ গ'ল, বেডমিণ্টন খেলিব যাবলগীয়া আছিল, সেইটো কথা পাহৰিয়েই থাকিলোঁ ঠাণ্ডাত। বলক গাইজ অলপমান খেলখনকে উপভোগ কৰক আপোনালোকে। আৰু গাইজ বেডমিণ্টন খেলি আহি পালোঁ এই বিচনাত, আৰু এতিয়াৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰক এণ্ড কমেণ্ট কৰি মোক জনাওক যে ভিডিঅ'টো কেনেকুৱা পাইছে। টিল দেন বাই বাই। আৰু এটা কথা, জল্দি আপোনালোকে 1K কৰি দিয়ক গাইজ, তাৰে কামনা কৰিলোঁ।